Hey दोस्तों, वेलकम टू माय चैनल देवाशीष नाथ ऑफिशियल तो देवाशीष ब्लॉग। हे दोस्तों, আজি আহিলোঁ ঐতিহ্যমণ্ডিত ঐতিহাসিক 228 বছৰীয়া জামগুৰিহাটৰ কোচগাঁৱৰ কালিয়া দমন ভাওনালৈ। এতিয়া এয়া গেট পাৰ হৈ দোস্ত এয়া আহি আছোঁ। গোটেই হাজাৰ হাজাৰ ভক্তৰ লোকৰ সমাগম। তাৰ পাছত এয়া কালিয়া দমন ভাওনাৰ এয়া ভাওনাস্থলী পালোহি, নামঘৰ পালোহি। ইয়াতে মানুহে চাকি বন্তি ইয়াতো জ্বলাব পাৰে। ইয়াত তাৰ পাছত এফালে পুলিচো আছে। ইয়াত এনেকৈ এখন ডাঙৰকৈ শৰাই ইয়াত স্থাপন কৰি থৈছে। ইয়াৰ তলত মানুহে চাকি বন্তি জ্বলায়। তাৰপিছত এয়া এফালে এই কালি নাগডাল ইয়াতে ধুনীয়াকৈ টাইলছৰ পকাৰে ইয়াত বনাই স্থাপন কৰা আছে। ইয়াতে মানুহে চাকি বন্তি জ্বলাইছে। তাৰপিছত নামঘৰৰ বাটচৰাদিনী এফালে নামঘৰৰ ভিতৰলৈ সোমাই। তাৰপাছত এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ। এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ চাওক। কালিয়া দমন ভাওনা য'ত অনুষ্ঠিত হয় এয়া নামঘৰ। তাৰপিছত গম পালোঁ জামগুৰি এফালে বজাৰৰ ফালে হেনো এখন আনন্দ মেলা হৈ আছে। তাৰপিছত ভাবিলোঁ সেই মেলাখনলৈ এপাক চাই আহোঁগৈচোন, কেনেকুৱানো কি কথা কোনফালে হৈছে, সেই মেলাখনলৈ যাওঁ ব'লক। তাৰপিছত আহি আনন্দ মেলা পালোহি। এয়া আনন্দ মেলাৰ পৰিৱেশ। এয়া আনন্দ মেলা পাইছোঁহি আমি। বেছি জেগা নহয়, অলপমান জেগাতেই সকলো দোকান পোহাৰ লাগতীয়া দোকান পোহাৰখিনি আহিছে। এতিয়া আকৌ যাওঁ কোচগাঁৱৰ নামঘৰলৈ। এতিয়া তাত গৈ আমি ভাওনা চাওঁ ব'লক। আৰু দোস্ত এয়াই আছিল কোচগাঁৱৰ কালিয়া দমন ভাওনা। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ দোস্ত। বাই বাই।